হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিষ্ণু আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি আহিছোঁ চেল্ফ হেল্প গ্ৰুপৰ ফৰ্ম দি আছে, তো সেইকাৰণে আহিছোঁ। যিহেতু আমাৰ মা চেল্ফ হেল্প গ্ৰুপৰ এজন সদস্য, আৰু সেইকাৰণে মই আহিছোঁ। কাৰণ আমাৰ মা গুৱাহাটীত আছে, তো মোকে আহিব লগা হৈছিল। তো ইয়াতে চেল্ফ হেল্প গ্ৰুপৰ মানুহবিলাকক ফৰ্ম দি আছে, আৰু এতিয়া সকলোৱে আহিছে। তো আমাৰ মাৰ গ্ৰুপৰ মানুহবিলাক সকলোৱে আহিছে, আৰু সকলোৰে গ্ৰুপৰ মানুহবিলাক আহিছে, ফৰ্ম দি আছে। আৰু এইটো 10,000কৈ পাব তো সেইকাৰণে সকলোৱে আহিছে, ফৰ্ম লৈ আছে। তো আমিও আহিছোঁ, আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ। বহুত মানুহ আহিছে, বহুত ভিৰ হৈছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু গাইজ, এইটো এটা ধুনীয়া পদক্ষেপ লৈছে চৰকাৰে, আৰু কেৱল চেল্ফ হেল্প গ্ৰুপৰ সদস্যবিলাককহে এইটো আঁচনি প্ৰদান কৰিছে, আৰু বহুত ভাল এটা পদক্ষেপ লৈছে চৰকাৰে। তো বহুত বেছি ভাল লাগছে। আৰু এইটো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পৰা এইটো আয়োজন কৰিছে, আৰু বহুত ভাল লাগছে। মুখ্যমন্ত্ৰী এইটো মহিলাসকলক সুবিধা দিয়াৰ কাৰণে তো বহুত ধুনীয়া পদক্ষেপ লৈছে, তো ভাল লাগিছে। তো এতিয়া মহিলাসকলে এটা এইটো ফৰ্মটো পোৱাৰ পিছত ফিল আপ কৰি দিয়াৰ পিছত মন্ত্ৰীৰ পৰা যি মন্ত্ৰীয়ে কাম কৰিছে, তাৰপাছত এটা সুযোগ লাভ কৰিব। তো যিমানখিনিয়ে 10,000 টকা পাব, তো সেই 10,000ৰ পৰা কিবা এটা মহিলাসকলে কিবা এটা কাম কৰিব পাৰিব। তো বেছি ভাল লাগিছে। এনেকৈ চৰকাৰে সুবিধা দি থাকিলে ভাল, আৰু বেলেগ বেলেগ সুবিধা পাওক যেন মহিলাসকলে, সেয়ে মই কামনা কৰিলোঁ।